হেল্ল' গাইজ, মানুহে সময় সলনি কৰে নে সময় মানুহক সলনি কৰে নাজানো, কিন্তু ভাল পোৱাৰ কাৰণে মানুহ যে সলনি হয় এইটো নিশ্চয় জানো, গম পাইছোঁ। কাৰণ নিজৰ কাৰোবাক অকণমান ভাল পায়, নিজৰ ঘৰৰ সকলো মা দেউতা সকলো এৰি আহিব পৰাটো এটা বিশেষ ভাল পোৱাৰ হয়তো নাজানো কি বুলি কয় সেইষাৰ, কিন্তু আজি হয়তো মই অনুভৱ কৰিছোঁ যে ভাল পোৱাৰ কাৰণে নিজৰ ঘৰৰ সকলো সম্পৰ্ক ত্যাগ কৰি যিজনক ভাল পায় তেওঁৰ লগতে সংসাৰ কৰিবলৈ, মানে কি ক'ম, যিমান দূৰত ওচৰৰ পৰা হওক বা দূৰৰে হওক সকলোৱে ত্যাগ কৰিব পাৰে এজন ভাল পোৱাৰ কাৰণে। আজি গৈ আছোঁ অসমৰে এজনী জীয়ৰী, জীয়ৰী অসমৰ এজন ভাল পোৱাৰ কাৰণে নিজৰ ঘৰখন ত্যাগ কৰি আহি কেৰেলাত আছেই। মই যাম তাত লগ কৰিবলৈ। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব নাই কৰে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ অসমৰ জীয়ৰীৰ ওচৰত, যিজনী ছোৱালীয়ে নিজৰ ঘৰৰ সকলো ত্যাগ কৰি আহি বৰ্তমান কেৰেলাত আছেই। ব'লক আমি যাব ওলাই আহিছোঁ, সেই অট আহিছে। আমি লগ কৰিব গৈ আছোঁ, বৰ্তমান আমি অটত আহি আছোঁ, আমি দুজত আহি আছোঁ, এইজন নাযায় মোৰ লগত, মই অকলে যাম। আপোনালোকে চাই থাকক শেষত কি হয়, লাষ্টলৈকে চাই থাকিব। মই তাত গৈ নিশ্চয় ভিডিঅ' বনাম। এতিয়া আমি আহি আছোঁ, বাছতে উঠিছোঁ, ঘৰত আহিছে মোৰ তামাম গৰম দিছে, হ'লেও আহিছে। গৈ লৈ আপোনাৰ লগত দেখাম ক'ত আছে, কি কৰি আছে। চাই থাকক ভিডিঅ'টো। চব বাছত অলপ খালী হৈ আছে, বহি আছোঁ আমি যাবলৈ বাছ ষ্টেণ্ড। শেষলৈকে চাই থাকক কি হয়, চাই থাকক। প্ৰায় মোৰ পৰা দূৰত্ব 40-50 কিলোমিটাৰমান হ'ব। আমি আহি আছোঁ বাছত। ফাইনেলি বাছত আহিলোঁ, বাছত আহি জেগাডোখৰ পাই গ'লোঁ। পাই আমাৰ এতিয়া অৱস্থাটো বেয়া, বাছত মানে একদম পূৰা পাছৰ চিটত বহি পালোঁ। এনেকুৱা ঠেকেচনি পাছৰ চিটত বহি কেনেকুৱা লাগিলে বাৰু, মানে এনেকুৱা ঠেকেচনি খালোঁ, মানে ক'বলৈ বাকী নাই। আৰু এনেকুৱা গেলা গৰম দিছে নহয়, মাই গড। এতিয়া আমি আহিছোঁ মানে জেগাডোখৰ ময়ো সবিশেষ চিনি নাপাওঁ। মোৰ মানে এইবাৰ মই ইয়ালৈ এইডোখৰ জেগাতে প্ৰথম আহিছোঁ, গতিকে ময়ো চিনি নাপাওঁ। আৰু মানে কি আৰু লগৰজনটো নতুনেই মই চিনি নাপায়। অট'ৱালা ফোন কৰি কথা পাতি এনেকৈ তেনেকৈ কৰি মানে আৰু এতিয়া আহি আছোঁ অট'ত গৈ পেলাই। চাই থাকক গৈ আছোঁ অট'ত। এইবিলাক জেগাডোখৰ চাওক, এইবিলাক জেগাবিলাক চাওক কেনেকুৱা মজা, মানে কি টাউন এৰিয়া। কি মজাকৈ ঘৰ বনাই থৈছে, গোটেই গাড়ী এয়া হৈছে ইলেকশ্যন আহি আছেতো, পূৰা ফ্লেগ এইবিলাক গোটেই গাড়ী হৈ আছে চব। মানে কি ৰাস্তাই আহি আছোঁ, এতিয়া অট'ত আহি আছোঁ। প্ৰায় মোৰ পৰা প্ৰায় 30-40 কিলোমিটাৰ দূৰ হ'ব। তাৰপৰা আহি আছোঁ, এয়া আহি আছোঁ অট'ত। অট'ত আহি আছোঁ আমি, এয়া ৰৈ থকা দেখিছোঁ বৰ্তমান। পাই গৈছোঁ, এয়া ৰৈ আছোঁ। নামি লওঁ ফাইনেলি পাই গ'লোঁ। পাই গ'লোঁ, ব'লক ভিতৰলৈ আহি পালোঁ। বহিব দিছে ইয়াতে, তাৰপিছতে বহিব দিছে, বহি আছোঁ। আনিব চাগে আহি দেখাম বাৰু, দুইটা বহি আছোঁ দিছে। চাই থাকক শেষলৈকে, চাই থাকক কি হয়, শেষলৈকে চাব। ফাইনেলি খাবলৈ আনি দিছে, খাওঁ আৰম্ভ কৰি দিওঁ আৰু ফাইনেলি আহিলোঁ, লগ কৰিলোঁ মেলিলোঁ আহিলোঁ। মানে কি হ'ল দেখাব নোৱাৰিলোঁ বাৰু, কেনেকৈ আছে, কি পৰিস্থিতিত আছে, কেনেকুৱা হৈ আছে। সেইটো কাৰণে দুখিত। লগৰজনৰ ৰুমৰ পৰা আহিলোঁ, আহি আমি এতিয়া বৰ্তমান বাছৰ কাৰণে ঘূৰি আছোঁ। বাছ পোৱা নাই, দুইজনে এনেকৈ খোজকাঢ়ি ঘূৰি আছোঁ। জেগা মানে কি ইয়াত এতিয়া আমি নতুন জেগা হয়, নতুন জেগা চিনি নাই পোৱা। বাছ ক'ত পায় বিচাৰি আছোঁ, পোৱা নাই। মানে আপুনি যোন জেগাত আহিছিলোঁ সেইডোখৰত বাছ নাই, এতিয়া নতুন জেগাৰ কাৰণে বিচাৰি আছোঁ।
আপোনালোকে চাই থাকক। সেইখন হৈছে কেৰেলা চহৰখন, এনেকৈ হয় কেৰেলা চহৰখন এখন শ্বপিং মল আছে। চ' আমি এনেকৈ ঘূৰি আছোঁ বাছ বিচাৰি বিচাৰি, চাই থাকক আমাৰ কি অৱস্থা হৈছে। বাছ বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ, মানে বাছ পোৱা নাই। দুজনে মানে ঘূৰি আছোঁ। চ' বাছ ষ্টেণ্ডটো ক'ত আছে, বাছ ষ্টপ পোৱা নাই এতিয়ালৈকে। ত' চাৰ্চ কৰি চাম বাৰু গুগলত এবাৰ। আগত দেখিছোঁ মানে বাছ গৈ আছে, চ' আগলৈ খোজকাঢ়ি গৈ আছোঁ। লাষ্ট চাই থাকক ভিডিঅ'টো। তো লগৰ মানে কি অসমৰ পৰা অহা এজনী ছোৱালী কথা কৈছিলোঁ, যাক লগ কৰিব আহিছোঁ বুলি কৈছিলোঁ। চ' আহিলোঁ, লগো পালোঁ। মই আপোনালোকক দেখাব নোৱাৰিলোঁ, চ' সেইটো কাৰণে দুখিত। কাৰণ এজনী ছোৱালী যেতিয়া অসমৰ পৰা আহি বাহিৰত থাকে, তেওঁৰ লগত মানে দেখুৱাব মানে অলপ বেয়া লাগে ন। চ' ৰাতিও কথা পাতিব নিবিচাৰিলে তেনেকৈ, চ' সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ। চ' চৰি সেইটো কাৰণে। চ' চাই থাকক ভিডিঅ'টো, শেষলৈকে চাই থাকক। এই হৈছে কেৰেলা চহৰখন এনেকুৱাই আহি আছে। তেতিয়া আমি ফুটবলে খোজকাঢ়ি আহিছোঁ। বাছৰ কাৰণে আমি দুইজন খোজকাঢ়ি আহিছোঁ। বাছ পোৱা নাই বৰ্তমান, খোজকাঢ়ি আহি আছোঁ। চব ৰাস্তা হয়, গভৰ্ণমেণ্ট বাছ। ইয়ে চব এইবিলাক বিল্ডিং, মস্ত বিল্ডিং বনাই থৈছে। মস্ত মানে কিয় ধুনীয়াকৈ বনাই থৈছে বিল্ডিং। চব সুন্দৰকৈ বনাই থৈছে বিল্ডিংবিলাক। আমি খোজকাঢ়ি আহি আছোঁ। এয়া হৈছে চব বৰ্তমান আহিলে খোজকাঢ়ি আহি আছোঁ। এয়া ফল মূল, এয়া মাটি কঁঠাল থৈছে, কল, নানা ধৰণৰ চব্জি থৈছে, দেখিছে। ফাইনেলি পাই গৈছোঁ এটা তিনিআলি। চ' এতিয়া পাম চাগে বাছ। হা ফাইনেলি বিচাৰি বাছ আহিলে, বাছ পালোঁ। সেই বাছত গৈ আছোঁ।